Hello everyone, welcome to my channel. মই আজি ৰাস চাবলৈ যাবলৈ ওলাইছোঁ। ভাবিছোঁ আপোনালোককো লৈ যাম। আমাৰ হোজাইতে এটা অঞ্চলত ৰাস হয়। ৰাস আজিলৈকে কিছু মই যোৱা নাই, প্ৰথম ভাবিছোঁ আপোনালোককো দেখাম কেনেকুৱা লাগে। ময়ো প্ৰথমতে যিহেতু আপোনালোকে আমাৰ ইয়াত পিন্ধি ৰেডি হৈছে যাবলৈ। তাই কালি বেজি লৈছে, বেজি লৈ পূৰা বিষ, কালি ইয়াততো শুবই পৰা নাই, কিন্তু হ'লেও তাই যাবলৈ আগ্ৰহ। আজি ভাল পাইছে অলপমান। এতিয়া সেয়া যাবলৈ ওলাইছোঁ, তেনেহ'লে ব'লকচোন যাওঁ। কলকি আদি সকলো অৱতাৰ ইয়াত দেখাইছে। আচলতে 10 অৱতাৰ ইয়াত দেখাবলৈ যত্ন কৰিছে। আপোনালোকে ভালদৰে মন কৰিলে দেখা পাব। ইয়াত কৃষ্ণৰ 10 অৱতাৰ দেখাবলৈ যত্ন কৰিছে। সঁচায়ে আমি য'ত থাকোঁ হোজাই শিলিগুৰি বস্তি নামৰ ঠাইতে পূজা ভাগ হৈছিলে। ইমানেই মানে ভাল লাগিছে তাত কিন্তু এইবাৰ অলপ কম, কৰোণাৰ বাবে ইমানখিনি দেখাব পৰা নাই। কমিটিৰ মানুহে কোৱা মতে এইবাৰ মেলা হয়, অন্যবাৰ মেলা হয়, কিন্তু এইবাৰ সেই সকলোখিনি অনুষ্টুপীয়া কৰিয়ে থৈছে। তাৰ উপৰিও কিছুমান পেইণ্টিং কৰি আছিল, কিন্তু সেইখিনিও সম্পূৰ্ণ কৰিব পৰা নাছিল। সেইদিনাখন আমি যাবৰ দিনা প্ৰথম দিন আছিল বাবে কৰিয়ে আছে আৰু ৰং তুলিকাৰে বোলাই আছে। সকলোখিনি সঁচাকেই ভাল লাগিলে। পেইণ্টিং কৰি আছে। প্ৰথম গৈছোঁ আচলতে এইবাৰ, কাৰণ হোজাইত আমি নতুন হয়। সঁচাই বহুতেই ভাল লাগিলে গৈ, আৰু সেইকাৰণে আপোনালোককো দেখাবলৈ মন গ'ল। ইয়াত কৃষ্ণৰ বস্ত্ৰহৰণৰ যি দৃশ্য ধুনীয়াকৈ দেখা পাইছোঁ। চাওকচোন, সঁচাকৈয়ে ইমান অপূৰ্ব, ইমানেই ভাল লাগিল নহয় চাই। মূৰ্তিৰ জৰিয়তে দেখুৱাইছে যদিও সঁচাই বহুত ভাল লাগিল। সঁচাকৈয়ে যেন আমি এই দৃশ্য উপভোগ কৰি আছোঁ তেনে লাগিল। সঁচাই বহুত ধুনীয়া দৃশ্য।
এয়া আমি চালোঁ ৰাস চাই পেলাই ৰাস মহোৎসৱ চাই হৈ গ'ল মানে আজি সম্পূৰ্ণকৈ ইয়াত লাইটিংখিনি হোৱা নাই আচলতে সম্পূৰ্ণ হোৱা নাই আজি প্ৰথম দিনা আমি নাজানি প্ৰথম দিনাই আহিল 9 দিনীয়াকৈ অনুষ্ঠিত হয় আৰু পিছত আমি দেখিম ভালকৈ আকৌ এদিন আহিম কিন্তু আজিও সকলোখিনি মূৰ্তিয়ে স্থাপন কৰা হৈ গৈছে আৰু এতিয়া আমি যাবলৈ ওলাইছোঁ চাই থাককচোন আপোনালোকে আৰু গুড মৰ্ণিং কালি আৰু ভিডিঅ' ৰাখিছে আমাৰ সম্পৰ্ক দাদা এজনৰ সোমালোঁ চাহ খালোঁ খাই পেলাই আৰু ভিডিঅ' নকৰিলোঁ ভাগৰ লাগিলে আৰু ভাবিলোঁ আজি আকৌ আৰম্ভ কৰিছোঁ ব্লগটো তাৰপিছত আপোনালোকে চাই থাকিব এতিয়া আজি আকৌ ব্ৰেকফাষ্ট কৰি দুপৰীয়া আকৌ সত্যনাৰায়ণ পূজা আছে আমাৰ আমি য'ত ভাড়া থাকোঁ বিল্ডিঙতে আকৌ সত্যনাৰায়ণ পূজাটো আপোনালোকক দেখাম লৈ যাম তাকে চাই থাকিব তেনেহ'লে চাই থাকিব পূজা খাই আহিলোঁ দুপৰীয়া ভোগ চোগ খালোঁ আহিলোঁ তাৰপিছত এতিয়া আকৌ ৰাতি সংকীৰ্তন হয় আচলতে বেংগলী সম্প্ৰদায়ৰ পূজা হয় সত্যনাৰায়ণ পূজা ভাগ আৰু ৰাতি তেওঁলোকৰ সংকীৰ্তন পাতে এতিয়া আকৌ সংকীৰ্তনলৈ যাবলৈ ওলাইছোঁ ভাবিছোঁ আপোনালোককো অকণ দেখাম চাবচোন